सर आज जेहेतु कोरोना भाइरास कोविड जेहेतु भैक्सिन दिया गाँव अंचलबोर केनेका प्रभाव परि आछे एतिया आपनि হয় एतिया कम्युनिटी ट्रांसमिशन हो गल माने कम्युनिटी माने गाँवर भितरत भाइरासটো সোমাই গল এতিয়া আমি গাঁৱত যতে টেষ্ট কৰো তাতে পজিটিভ পোৱা গৈছে আমাৰ ৰিসেন্টলি চিচিৰবগা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত যোৱাকালি 49টা পজিটিভ হৈছে আমাৰ অকল মোৰ ব্লকতে আৰু তাতে আমাৰ যিখন সিমেন্টমুখ হস্পিটেলৰ অধীনত আনন্দনগৰ বুলি এখন গাঁৱত আমাৰ দুদিনত পৰহি দিনাখন আৰু কালি মিলাই পেলাই আমাৰ পৰহি দিনাখন 22টা আৰু কালি আমাৰ 12টা পজিটিভ আজি আপোনালোকে কি ব্যৱস্থা লবলৈ অনুৰোধ জনাব আচলতে কি হৈছে গাঁৱত যেতিয়া বস্তুটো ভাইৰাছটো ফেলি গ'ল চৰকাৰে এতিয়ালৈকে তাৰমানে যোৱাকালিলৈকে তাৰমানে হেৰি হোম আইচোলেশ্যন দি আছিলে যেতিয়া মানুহজন পজিটিভ হয় তেতিয়া আমি ঘৰত থাকিবলৈ তেওঁক মানে পাৰমিশ্যন দিয়া হৈছিলে আৰু যি তেওঁ চিকিৎসা লাগে সেইখিনি আমাৰ যিটো প্ৰট'কল আছে সেই চিকিৎসা দিয়া হৈছিলে কিন্তু দেখা গৈছে যে মানুহে একচুৱেলি হোম আইচোলেশ্যনটো সম্পূৰ্ণ ভালকৈ মানা নাই কাৰণ এইটো এটা বহুত হাইলি ট্ৰেন্সমিছিয়াছ ভাইৰাছ মানে এইটো কেনেকৈ ট্ৰেন্সমিশ্যন হৈ যায় আপুনি ধৰিবই নোৱাৰে গতিকে যিখিনি আমি জেনেৰেলি যিখিনি আমি মানে হেৰি নীতি নিয়ম পালন কৰিব লাগে যেনেকৈ ধৰণে আপুনি মাস্কটো আমি ভালকৈ পিন্ধিব লাগে মাস্কটো আমি মানে এনেকুৱা নহয় যে কিছুমানে কি হ'ল নাকটোৱে তেওঁ মানে খুলি খাই আছে সেইটো মাস্ক পিন্ধা নকয় সেকেন্ড কথা হৈছে আমি ছ'চিয়েল ডিষ্টেন্সিং বা ফিজিকেল ডিষ্টেন্সিং বুলি ক'ব পাৰি এজন ব্যক্তিৰ পৰা এজন ব্যক্তিলৈ আমি মানে মিনিমাম একচুৱেলি 6 ফিটটোত আমাৰ দিছেই কিন্তু আমি 1 মিটাৰ বা সেইটোতো আমি মেইনটেইন কৰিব লাগে সেইটো মেইনটেইন কৰা নহয় তাৰপিছত আমি যিকোনো হেৰিত গ'লে মানে বা কাৰোবাৰ কিবা বস্তু চুলে মানে ঘনাই মানে হাত ধোৱা চেনিটাইজাৰ ব্যৱহাৰ কৰা এইখিনি কাম মানে আমাৰ যদি ৰাইজে ভালকৈ মেইনটেইন কৰে তেতিয়াহ'লে ট্ৰেন্সমিশ্যনটো আমি বন্ধ কৰিব পাৰোঁ এতিয়া দেখা গৈছে যে গাঁৱত ট্ৰেন্সমিশ্যনটো মনে যথেষ্ট হৈ আছে কিন্তু গম নাপায় আটাইতকৈ মানে ইণ্টাৰেষ্টিং ঘটনাটো হৈছে এই ভাইৰাছটোৱে চিমটমটো যিবিলাক মানুহক দেখায় চিমটম দেখুৱাবিলাকতে চিৰিয়াছলৈ গুচি যায় চিমটম নেদেখুৱাকৈ এচিমটমেটিকেলি ভাইৰাছটো কেৰি কৰি থাকে দেৰ আৰ কেৰিয়াৰবিলাকে একো গম নাপায় যে তেওঁ কিবা এটা হৈছে কিন্তু তেওঁ বহুত মানুহক ট্ৰেন্সমিট কৰে তো এতিয়া দেখা গৈছে যে আমি সেইকাৰণে কি হ'ল গাঁৱত যথেষ্ট ট্ৰেন্সমিশ্যনটো গৈছে আমি গাঁও লেভেলত সেইকাৰণে এতিয়া আমি কেম্প কৰি এনেকৈ ধৰণে ৰাইজক সজাগতাও দিছোঁ লগতে আমি তাৰ লগে লগে চৰকাৰে এতিয়া মানে খুব সোনকালে আপোনালোকৰ এইটো বিভিন্ন মিডিয়া বা হেৰিবিলাকতো এইটো কথা সদায় কৈ আছে যিমান সোনকালে পাৰে ভেকচিনেশ্যনটো ল'ব লাগে ভেকচিনটো ল'লে কি হ'ব প্ৰটেকশ্যনটো পাব আৰু মানুহজন চিৰিয়াছ হৈ নাযায় চিৰিয়াছ নহ'লে মানে এনেই সাধাৰণ জ্বৰ কাহ হৈ পেলাই তেখেতে ভাল হৈ যাব একো অসুবিধা নাই আৰু যিবিলাক মানুহে এতিয়া পোৱা গৈছে যে ৰিচাৰ্চত যিবিলাক মানুহে নেকি ভেকচিন লয় সেইবিলাক মানুহৰ গাত যদি পজিটিভো হয় তেওঁ মানে বেলেগ নন ভেকচিনেটেড মানুহতকৈ ট্ৰেন্সমিশ্যনটো কমাই দিয়ে মানে বেছি দিব নোৱাৰে ট্ৰেন্সমিশ্যন বহুত কমি যায় কিন্তু যিবিলাক মানুহে নেকি ভেকচিন নোলোৱাকৈ থাকে সেইজনে কিন্তু বহুত ট্ৰেন্সমিশ্যন দিব পাৰে ভাইৰাছটো তেওঁৰ গাত বহুত বৃদ্ধি হয় তাৰমানে গতিকে আৰু আমাৰ উপায়টো এটা হৈছে কি সোনকালে ভেকচিন ল'ব লাগে ভেকচিন ল'লে মানে আমি বডিত ইমিউনিটি ডেভেলপ হ'ব ভাইৰাছটো এগেইনষ্টত আমাৰ প্ৰতিৰোধ ক্ষমতা বাঢ়িব তেতিয়া আমাক ভাইৰাছটোৱে যদি আমাক আক্ৰান্তও কৰে আমি চিৰিয়াছ হৈ নাযাওঁ আমাৰতো যথেষ্ট ভেকচিন ল'বলৈ বাকী আছে এতিয়া আজি 18 বছৰ প্লাছ কালিৰ পৰা এলাউ কৰিছে যোৱাকালিৰ পৰা এলাউ কৰিছে আমাৰ 18 বছৰখিনি দিয়া নাছিলে ন অনলাইনত দি আছিলে এতিয়া অফলাইনতো আমাৰ 18 বছৰ আমি ইয়াত এতিয়া আজি অফলাইনে কৰিছোঁ চব গোটেইখিনি ইয়াতো নেট নাম নথকাৰ কাৰণে অফলাইনে আমি দিছোঁ 45+ ব্যক্তিসকলক ল'বলৈ চৰকাৰে বহুত দিনৰ পৰা কৈ আছিলে কিন্তু আমাৰ মাজত কিছুমান উৰা বাতৰি কিছুমান প্ৰচাৰ হৈছে যে ভেকচিন ল'লে মানে 2 বছৰত মানুহজন মৰি যাব এনেকুৱা বাতৰি এটা একদম প্ৰচাৰিত হৈ আছে ভেকচিন ল'লে মানে মানুহবিলাক মানে ল'ৰা ছোৱালী নহ'ব এনেকুৱা ধৰণৰ চব এটা কথা চিন্তা কৰক আপোনালোকে কিমান আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ভেকচিন লৈছে হয়নে আমাৰ চিফ মিনিষ্টাৰে ভেকচিন লৈছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ইটছ এণ্ড এভৰিবডি আমি আজি দুটা ভেকচিন আমি ভেকচিনেট হৈ গ'লোঁ আমি প্ৰত্যেকজন স্বাস্থ্যকৰ্মীয়ে এতিয়া ভেকচিন লৈছে তেতিয়াহ'লে চৰকাৰে এই মানুহখিনিক বিপদত পেলাই ভেকচিনটো লোৱাৰ কাৰণে বিপদত পেলাই বাকী মানুহখিনিক বিপদত নেপেলাব এনেকুৱাতো প্ৰশ্ন নাথাকে গতিকে আমাৰ ৰাইজে সেইটো কথা বুজি পাব লাগে উৰা বাতৰিত কিছুমানত বিশ্বাস কৰি আছে আপোনালোকে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীবিলাকক ৰাইজে বিশ্বাসত ল'ব পাৰে তেতিয়া আমি কেনেধৰণৰ এইটো সমাধান কৰিবলৈ কেনেকৈ আগবাঢ়ি আহিব লাগিব নহয় বিশ্বাসত মানে আমাক কি কাৰণে বিশ্বাসত ল'ব পৰা নাই বুলি সেইটো মই বুজি পোৱা নাই কাৰণ আমিতো অবিশ্বাস্য কাম একো কৰা নাই কাৰণ এতিয়া কথা হ'ল কি আমি সজাগ কৰিছোঁ ৰাইজক যে ভেকচিন ভাইৰাছটো কেনেকৈ ধৰণে ডেডলি হ'ব পাৰে আৰু আজি তাৰিখলৈ যোৱাকালিলৈকে আমাৰ চিচিৰবঙা ব্লকত 13জন ব্যক্তি মৰিছে 13জন ব্যক্তি মৰিছে তাৰ ভিতৰত 18 বছৰ তলৰ ল'ৰা ছোৱালী আছে আপুনি সেইটো কি ক'ব গতিকে সেইটোতো আমি চিন্তনীয় বিষয়
গতিকে এনেকুৱা নহয় যে এজনো মানুহ একো হোৱা নাই আমি এনেই হেৰি কৰি আছোঁ, সেনেকুৱা নহয়। গোটেই তথ্যটো যদি চায়, আজিতো আপুনি দেখিব অসমত চৰকাৰে এতিয়া কৈ আছে ট্ৰেন্সমিশ্যন কেইখনমান ডিষ্ট্ৰিক্টত কমা নাই, তেওঁলোকক লকডাউন দিবলৈ গৈ আছে। আপুনিতো গম পায় 4-5খন ডিষ্ট্ৰিক্টত লকডাউন দিব বুলি কৈ আছে। গতিকে সেইটোনো কেলৈ কৰিছে, সেইটোতো আমি অলপ বুজি পাব লাগিব সেইটো কথা। কাৰণ যিবিলাক মানুহৰ তাত হৈ যায় চিৰিয়াছ হয়, তেওঁ বাচা চান্সটো বহুত কমি যায়। এই সময়ত লাষ্ট মুহূৰ্তত আপুনি ৰাইজক কি অনুৰোধ জনাব? মই ৰাইজক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আমি সজাগ হওক, আপুনি সঁচা তথ্যটো মানে বিচাৰিবলৈ চেষ্টা কৰক আৰু নিজৰ বিবেকটোক অলপ ভালকৈ সঁচা নে মিছা সেইবিলাক বস্তু অলপমান তথ্য সহকাৰে জানিবলৈ চেষ্টা কৰক। আৰু যিমান পাৰে, এতিয়া আমাৰ 18 বছৰ ওপৰখিনিলৈকে বেজী দিবলৈ দিছে, মই এটাই অনুৰোধ, যিমান পাৰে সোনকালে য'ত নেকি আমাৰ ভেকচিন লৈছে বুলি দিছে বুলি গম পায়, আপুনি তাত গৈ আপুনি ভেকচিনটো প্ৰথম লৈ লওক। কাৰণ পজিটিভ হোৱাৰ পিছত আকৌ আপুনি যদি ভেকচিন নাপায় 3 মাহলৈকে, এজন মানুহ যদি আজি পজিটিভ হৈ গৈছে ভেকচিন ল'বলৈ যাওঁতে, তেতিয়াহ'লে তেওঁ আকৌ 3 মাহ ৰ'ব লাগিব। এইটো তেওঁৰ কাৰণে বহুত লছ হৈ যাব, কাৰণ 3 মাহ পিছুৱাই যাব। আগতে যদি লৈ লয় তেতিয়াহ'লে প্ৰটেকশ্যনটো পাব। আৰু যেতিয়া ভেকচিনেট হৈ যাব, বহুত মানুহ ভেকচিনেট হৈ যাব, তেতিয়া ভাইৰাছটো নিজে নেচাৰেল হৈ যাব। সেইটোৱে ক'ব লগা। ঠিক আছে, থেংক ইউ।